Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই এতিয়া যাব ওলাইছোঁ ফিল্ম চাব বহুত দিনৰ মূৰত লকডাউনৰ আগতে ফিল্ম চাইছিলোঁ এতিয়া আৰু চোৱাই নাই বহুত দিন চ' ভাবিলোঁ আজি চাওঁ ট্ৰিপল আৰ চাব যাম আজি তো ভাবিলোঁ আপোনালোকৰ ওচৰতো অলপ শ্বেয়াৰ কৰি দিওঁ তো চাই থাকিব ভিডিঅ'টো আগলৈ টিকেটটো আগতে কাটি থোৱা আছে বুক মাই শ্ব'ত টিকেটটো কাটি থৈ দিছোঁ আৰু মানে এটা 45ৰ পৰা আছে শ্ব'টো কেতিয়া বাজিল 12টা বাজি গ'ল এইখিনি যাওঁতে টাইম লাগিব আৰু জামো হ'ব পাৰে ঠিক নাই চ' অলপ সোনকালে ওলালোঁ এতিয়া আৰু যাওঁ ব'লক এয়া পাই গ'লোঁ আৰু ইয়াতে চাওঁ বাগজ্যোতিষতে কাৰণ বহুত দূৰত যাব মন নাই বতৰো বেয়া কাৰণে চিনেমা চোৱা হ'ল এতিয়া আহিছোঁ কি মলখনৰ নাম কি ৱেষ্ট চাইড মল ফাৰ্ষ্ট টাইম আহিছোঁ নতুনকৈ অপেনিং কৰিছে এখন অলপ দেখছি হা এইটোতকৈ সৰু লাগে নেকি তোমাক টিকলু মান নেলাগে এতিয়া বেগ ইয়াৰিংছ নাই যে ৰিং নহয় নেকি চাওঁ ৰিং অঁ মই আৰু ইয়াৰিংছ বুলি ভাবি আছোঁ ইয়াৰিংছ থকা জেগাত আছে ইয়াৰিংছ বুলি ভাবিম ন কোনফালে ওপৰত আছে চাগে মানে এথনিক ওপৰত আছে চাগে কুৱেৰৰ ফালে আহিছোঁ এতিয়া এইটো ফ্ৰেছ ফ্ৰেছ না सेम नंबर है BE04 BE04 ঠিক আছে और कितना লাগিছিল নাই আছে লিপষ্টিক কিমান আছে প্ৰাইচ কিমান হ'ল ন তোমাৰ চোৱা হ'ল ওলা এতিয়া হৈ গ'ল ইয়াতে অলপ কিবা লৈ ল'লোঁ পিছত দেখুৱাই আছোঁ
আহি পালোঁ ঘৰ আৰু ফিল্মৰ কথা ক'বই নালাগে, বিৰাট ধুনীয়া ফিল্ম, বিৰাট মজা লাগিল মানে চাই কিনে। চবৰে হয়তো কিছুমানৰ ভাল নালাগিবও পাৰে, কিন্তু মোৰ বিৰাট বেছি ভাল লাগিল ফিল্মখন চাই। আপোনালোকেও চাব, কেনেকুৱা পায় জনাব। আৰু নতুন মলখনৰ পৰা মই কি ল'লোঁ সেইটো আপোনালোকক মই দেখাই আছোঁ অলপ। এয়া হ'ল এটা জিন্স। মই সেইদিনাও ফেঞ্চিত বিচাৰি আছিলোঁ জিন্স, আপোনালোকে ভিডিঅ'টো চালে গম পাব, কিন্তু নাপালোঁ। আজি পাই গ'লোঁ আৰু ফিটিঙো ধুনীয়া হৈছে, চ' লৈ ল'লোঁ। কিন্তু মই ল'ম বুলি যোৱা নাছিলোঁ, তথাপিও পালোঁ যাতে লৈ ল'লোঁ। পিছত বা আকৌ পাওঁ নে নাই ঠিকটো নাই, সেইকাৰণে এইটো। আৰু ইয়াৰে প্ৰাইচটো মই ৰ'ব জনাই আছোঁ। 1299 মানে 1300 ইয়াৰ প্ৰাইচটো। ডিছকাউণ্ট নাই, একো ডিছকাউণ্ট দিয়া নাই, সেয়ে আৰু হ'লেও জিন্সৰ মানে বেছি কম প্ৰাইজৰ জিন্স ল'লেও ভাল নালাগে। বাৰু ঠিকেই আছে প্ৰাইচটো, মানে ফিটিং হিচাপে বা কমফৰ্ট হিচাপে। লৈছোঁ এই দুটা নেইল পলিচ। এইটো কালাৰ ল'লোঁ মাৰ কাৰণে, আৰু এয়া অলপ চিলভাৰ টাইপৰ কালাৰটো ল'লোঁ মোৰ কাৰণে। এইকেইটাৰ প্ৰাইচ এটাত 175K আছিল চাগে, এটাত। তো এয়া লৈ ল'লোঁ, এটা মাক দি দিম আৰু এটা মোৰ। তেনেকুৱা মই বজাৰ কৰিম বুলি যোৱা নাছিলোঁ, আজি ফিল্ম চাবই গৈছিলোঁ। তথাপিও মই নতুনকৈ অপেনিং হোৱাৰ কাৰণে এবাৰ সোমাই আহিলোঁ আৰু এইখিনিয়ে লৈ আহিলোঁ আৰু। এতিয়া আৰু মই অলপ চেঞ্জ কৰোঁ, ফ্ৰেছ হৈ লওঁ। তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।